দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক মই অনুশীলনী 1.3 সমাধানসমূহ কৰিবলৈ আগবাঢ়িছোঁ। তোমালোকে লক্ষ্য কৰি যাবা। 1 নম্বৰ অংকটো হৈছে দেখুওৱা যে √5 অপৰিমেয়। আমি প্ৰথমতে সমাধানটোৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব যে √5 পৰিমেয় নহয়, কিন্তু আমি পৰিমেয় বুলি ধৰি ল'ব লাগিব। গতিকে বিৰুদ্ধভাৱে ধৰা হ'ল √5 পৰিমেয়। গতিকে √5 যেতিয়া পৰিমেয় হয় তেনে ক্ষেত্ৰত পি আৰু কিউ সহমৌলিক দুটা পাব পাৰোঁ, যাতে √5 ইজুকেল পি বাই কিউ। √5 ইজুকেল পি বাই কিউ বুলি আমি ধৰি লৈছোঁ। পি বাই কিউৰ পি আৰু কিউৰ কোনো সাধাৰণ উৎপাদক নাই, সেইটো কাৰণে সহমৌলিক বুলি আমি ধৰি লৈছোঁ। এতিয়া দুইফালে যদি আমি বৰ্গ কৰি দিওঁ, এইফালেও বৰ্গ কৰিলোঁ, এইফালেও বৰ্গ কৰিলোঁ, তেনেহ'লে কি হ'ব? 5 ইজুকেল পি স্কুৱেৰ বাই কিউ স্কুৱেৰ হ'ব। এতিয়া আমি যদি বজ্ৰপূৰণ কৰি দিওঁ, মানে ক্ৰছ মাল্টিপ্লিকেশ্যন, তেনেহ'লে পি স্কুৱেৰ ইজুকেল 5 কিউ স্কুৱেৰ হ'ব। এইটো হ'ল। এতিয়া আমি ইয়াত দেখা পাইছোঁ যে 5 এটা ইয়াত পূৰণ হৈ আছে। এই 5টো পূৰণ হৈ থকা মানে পি স্কুৱেৰ ইজুকেল এইটো হৈছে। গতিকে ইয়াত 5 এটা পূৰণ হৈ থকা মানে পি স্কুৱেৰ সংখ্যাটো এটা 5 পূৰণ হৈ আছে। গতিকে 5 যেতিয়া পূৰণ হৈ আছে এই সংখ্যাটোত, তেনেহ'লে আমি 5এ পি স্কুৱেৰক ভাগ কৰে বুলি আমি ক'ব পাৰোঁ। একেধৰণে উপবাদ্যত আমি সেইটো উল্লেখ কৰা হৈছে, উপবাদ্যৰ 3। গতিকে পি এটা যদি মৌলিক সংখ্যা হয়, এ স্কুৱেৰে ভাগ কৰিব পাৰে। ঠিক তেনেকুৱা ধৰণে দিয়া আছে, সেই কথাটো তোমালোকে ভালকৈ চাই ল'বা। এতিয়া পি স্কুৱেৰক যদি ভাগ কৰিব পাৰে, ঠিক তেনেকৈ পিকো মানে তাৰ বৰ্গমূলটোকো ভাগ কৰিব পাৰিব 5এ। বৰ্গটোক ধৰিলে 25ক 5এ হৰণ যায়, গতিকে 5কো 5এ হৰণ যায়, 5 × 5। ঠিক তেনেকুৱা ধৰণৰ কথা। গতিকে এই কথাটো 5এও ভাগ কৰিব পাৰি। ধৰা হ'ল এটা স্বাভাৱিক সংখ্যা এম, পি ইজুকেল 5m। যেতিয়া পিটোত 5 এটা পূৰণ হৈ আছে, মানে 5এ যেতিয়া হৰণ কৰিব পাৰি, তাত 5 এটা পূৰণ হৈ থাকিব। গতিকে কোনো স্বাভাৱিক সংখ্যা এটাৰ লগত 5 এটা পূৰণ হৈ আছে বুলি আমি ধৰি ল'লোঁ। গতিকে পি ইজুকেল 5m বুলি ধৰি ল'লোঁ। এতিয়া পি স্কুৱেৰ দুইফালে মানে বৰ্গ কৰি দিলোঁ আমি। বৰ্গ কৰি দিলে পি স্কুৱেৰ হ'ব, এইফালে 5 × 5 = 25 এম স্কুৱেৰ হ'ব। এতিয়া পি স্কুৱেৰ ইজুকেল ইয়াত আমি পাইছিলোঁ পি স্কুৱেৰ ইজুকেল 5 কিউ স্কুৱেৰ। গতিকে আমি সেইটো পাতি দিলোঁ ইয়াত, পি স্কুৱেৰ ইজুকেল 5। গতিকে এইফালেতো এইটো আছে। এতিয়া এই 5টোৱে ইয়াক 25ক হৰণ কৰি দিলে, এইফালে গুচি গ'লে সংখ্যাটো পক্ষান্তৰ কৰি দিলে 5 × 5 = 25 যাব, মানে কিউ স্কুৱেৰ ইজুকেল 5m স্কুৱেৰ হ'ব। এতিয়া ইয়াতো ঠিক তেনেধৰণে ওপৰটোৰ দৰে যে 5 এটা ইয়াত যেতিয়া পূৰণ হৈ আছে, তেনেহ'লে এই কিউ স্কুৱেৰটোতো 5 এটা পূৰণ হৈ থাকিব, মানে দুইটা সমান যে, সেইটো কাৰণে। গতিকে কিউ স্কুৱেৰক 5এৰে ভাগ কৰিব পাৰি, মানে হৰণ কৰিব পাৰি। একেধৰণে কিউ স্কুৱেৰৰ বৰ্গমূল কিউ, গতিকে কিউকো 5এ হৰণ কৰিব পাৰি। সেইটো উপবাদ্য 3 অনুসৰি যিটো ইয়াত লিখা আছে সেইটো। গতিকে পি আৰু কিউ উভয়ৰে এটা উৎপাদক হ'ল 5। এতিয়া ইয়াত আকৌ কিউ স্কুৱেৰক যেতিয়া 5এ হৰণ কৰিছে, ইয়াক পিকো 5এ হৰণ কৰিছে, কিউকো 5এ হৰণ কৰিব পাৰি। গতিকে দুইটাৰে এটা উৎপাদক, সাধাৰণ উৎপাদক হ'ল সেইটো 5। এতিয়া 5টো যেতিয়া হ'লেই, তেনেহ'লে এই যিটো আমি কৈছিলোঁ যে দুইটাৰে সহমৌলিক বুলি ধৰি দিছিলোঁ, সেইটোৰ বিৰোধিতা কৰিলে। গতিকে √5 এটা পৰিমেয় যে নহয়, তাৰ সত্যতা নিৰূপণ কৰিলে কথাটো। গতিকে আমি সেইটো কাৰণে আমি লিখিব পাৰোঁ যে, গতিকে আমি এটা সিদ্ধান্তত উপনীত হ'লোঁ যে √5 অপৰিমেয়। লিখাৰ পদ্ধতিটো এইটোৱে। একেধৰণে আমি √5টো যেনেকৈ কৰিছোঁ, √2, √3, √7 একেধৰণে আমি কৰিব পাৰিম। মাত্ৰ ইয়াত এই সংখ্যাকেইটা অকল বদলি হ'ব, কাৰণ 2 হ'লে এইটো 4 হ'ব। গতিকে একেধৰণে আমি সেইকেইটা সমাধানো কৰিব পাৰিম মানে। ইয়াৰ পাছতে আমি পৰৱৰ্তী 2 নম্বৰ অংকটো চাইছোঁ, দেখুওৱা যে 3 + 2√5 এটা অপৰিমেয়। এইটো আমি কেনেধৰণে সমাধান কৰিম? ইয়াতো আমি একেধৰণে বিৰুদ্ধভাৱে ধৰা হ'ল 3 + 2√5 এটা পৰিমেয়। পি কিউ সহমৌলিক বুলি আমি ধৰি লৈছোঁ। গতিকে এতিয়া পি বাই কিউ ধৰিলোঁ। ইয়াত আমি বৰ্গ কৰিব নালাগে, আমি কি কৰিব লাগিব যে 3টোক এইফালে লৈ গ'লে -3 পক্ষান্তৰ কৰি দিলোঁ। মানে ইয়াত √5ৰ মানটো আমি উলিয়াব লাগিব। ইয়াত আমি কি কৰিব লাগিব যে √5ৰ মানটো উলিয়াব লাগিব। এই √5ৰ মানটো ইজুকেল এইফালে উলিয়াব লাগিব মানে। গতিকে উলিয়াবলৈ হ'লে প্ৰথমতে আমি 3টো এইফালে লৈ গ'লোঁ, কিউটো লসাগু ল'লোঁ, এইটো হ'ল। এতিয়া এই
2 টো এফালে লৈ গ'লে টুৱাইচ কিউ বাই ইমান হ'ল গতিকে √5 ইজ ইকুৱেল ইমান গতিকে পি কিউ অখণ্ড এইটো পি বাই কিউ আকৃতিত আছে গতিকে পৰিমেয় হ'ল গতিকে এইটো যেতিয়া পৰিমেয় আকৌ আমি জানো যে √5 এটা অপৰিমেয় সংখ্যা √2 √3 √5 √7 এইবিলাক অপৰিমেয় সংখ্যা গতিকে অপৰিমেয় সংখ্যা হ'লে ই কেতিয়াও ই পৰিমেয় সংখ্যা গতিকে আমি ইয়াৰ ধাৰণাটো বিৰোধিতা কৰিছে ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে 3 + √5 এটা অপৰিমেয় সংখ্যা একেধৰণে আমি 3 নম্বৰ অংক যি তিনিটা আছে তিনিটাৰ সমাধান প্ৰায় একেই হ'ব তোমালোকে চাবা আগৰ সমাধানটোৰ সৈতে 2 নম্বৰ সমাধান যিটো কৰিছিলোঁ আমি তাৰ সৈতে একেই হ'ব একেটা পদ্ধতিত কৰিলেই হ'ল হা ইয়াত ক্যালকুলেশনখিনি তোমালোকে অকমান চাই ল'বা গতিকে সেইমতে আমি কৰিলে হ'ল ঠিক তেনেকৈ তোমাৰ 7√5 এইটোৰ সমাধান একে ধৰণে কৰিলে হ'ল ইয়াৰ পাছতে আৰু এটা সমাধান আছে সেইটো তোমালোকে পাতি ল'বা এটো হৈছে 6 + √5 এটোৰ সমাধান প্ৰায় একে গতিকে এইকেইটাৰ সমাধান একে তোমালোকে ভালকে কথাখিনি চাই ল'বা আৰু সেইদৰে সমাধান কৰি তোমালোকে পাতি ল'বা গতিকে ভিডিঅ'টো মই ইমানতে সামৰিছোঁ তোমালোকক